হেল্থত তিনিটা চেণ্টাৰ আছে ইয়াতে আমাৰ EVPL চেণ্ট্ৰেলৰ জেনেৰেল ছেক্ৰেটাৰী আৰু তেখেতৰ আৰু হাজবেণ্ড ইয়াতে আহিছে ভোট দিবৰ কাৰণে। আমি ইহঁতে ভোট দিয়াৰ পিছত আমি মানে ইহঁতৰ গাড়ীৰ চাবিটো মোৰ তাতে আছে, ৰাখিব দিছে। ইহঁতে ভোট দি আহি তাৰপিছত মোক লৈ যাব। মই এটা দোকানত পানী খাব গৈছোঁ ভোট চেণ্টাৰৰ 100 মিটাৰ দূৰত। ইহঁতে টাৰ্গেটিং কৰি লৈছে BPFৰ মানুহকেইটা আধাৰ কাষ্টক। যোনে EVPL কৰে তেহেঁতক মাৰিব পিটিব আৰু ইভেন কি মোক দৌৰি আহি গাড়ীৰ পৰা আহি তিনিজন আহি পূৰা মাৰি আছে পিছফালৰ পৰা দৌৰি আহি। মই গমেই পোৱা নাই কি হ'ল এইটো না কি হ'ল পটককৈ মই গমেই পোৱা নাই কি হৈছে। ছেম ঘটনা যেতিয়া BTC ইলেকশ্যনৰ ৰিজাল্ট আউট হৈ গ'ল, নেক্সট ডে ৰাতি মোৰ গাড়ী পূৰা বলেৰ'খন ভাঙিছে। গোসাইগাঁও থানাত FIR দিয়া আছে। তাৰপিছত ইয়াতে কৈ আছে যে এতিয়া BPFৰ চৰকাৰ, কোনোবা যদি আধাৰ কাষ্ট BPFৰ বাহিৰত বেলেগ কোনোবা যদি পাৰ্টি কৰে তেনেহ'লে সিহঁতক এনেকৈ মাৰিম। আৰু তোমালোকে যদি আকৌ পাৰ্টি কৰা আগন্তুক দিনত জীয়াই থাকিব নোৱাৰিবা, মাৰি দিম বুলি এনেকৈ ধমকি মোক দি গ'ল। আৰু আগত মাৰ্ডাৰ কৰাৰ চিন্তাধাৰা কৰি আছে সিহঁতে। যিমান আধাৰ কাষ্ট EVPL পাৰ্টি কৰিব বা যিকোনো আধাৰ পাৰ্টি ক'লে BPFৰ বাহিৰত কি আছে, BJP EVPL আৰু কংগ্ৰেছ যিমান মানুহ কৰিব তেখেতক বোলে মাৰি কাটি খতম কৰিব। ইয়াতে থাকিব গ'লে অকল বোলে BPF কৰিব লাগে, বেলেগ কৰিব নোৱাৰে। এইখিনি মই কওঁ যে যদি আমি সঁচাকৈ জীয়াই থাকিব লাগে, একদম মৌলিক অধিকাৰটো সাব্যস্ত কৰিব দিব লাগে, তেনেহ'লে ভাবি চিন্তি আপোনালোকে ভোট দিয়ক। প্ৰমোদ বীৰৰ চৰকাৰৰ 5 বছৰৰ নেতৃত্বত এটা মানুহৰ ক্ষতি হোৱা নাই। আধাৰ কাষ্ট কি বড়ো, আমি যি জনগোষ্ঠী থাকোঁ, কি আদিবাসী, কি বেংগলী, কি ৰাজবংশী, কি বিহাৰী, কোনো সম্প্ৰদায়ৰ মানুহ এটা হ'লেও ক্ষতি হোৱা নাই। ইভেন কি আপোনাক লৈ ৰিপৰ্টাৰৰ আজিকালি চাওক ৰিপৰ্টাৰৰ ধমকি আহি আছে, যিকোনো জাতিৰ জনগোষ্ঠীৰ হৈ আছে। আৰু 5 মাহৰ ভিতৰত কি পৰিস্থিতি আহিছে চাওক, আৰু 5 বছৰত আধাৰ কাষ্টৰ কি পৰিস্থিতি হ'ব এইটো চিন্তা কৰক। আমাৰোতো আপোনালোকক ৰেকৰ্ড কৰিব লাগে, আমাৰো জীৱনৰ ধমকি দি ৰাখিছে প্ৰশাসনক। মই জনাই ৰাখিলোঁ আপোনালোকৰ মাধ্যমত, আগন্তুক দিনত আপোনালোকে অলপ প্ৰিপাৰেশ্যন ল'ব কি কৰিব লাগে। আজি আধাৰ কাষ্ট কেনেকৈ জীয়াই থাকিব এইটো চিন্তা কৰিব। আমাৰ কেন্দ্ৰত শাস্ত্ৰী বিদ্যাপীঠ হাইস্কুল ভোট হৈ আছে কেন্দ্ৰত। এই সময়ত দ্বিতীয়বাৰ কিছুমান ল'ৰা গৈ মোক মানে ডাইৰেক্টলি থ্ৰেট কৰে যে তুমি ইয়াৰ পৰা গুচি যোৱা। আমি বোলো কিয়? কয় নহয় তুমি ইয়াতে থাকিব নোৱাৰিবা, তুমি যোৱা, নহ'লে কিন্তু তোমাৰ হাতী চাতি চব ভাঙি দিম। এই বুলি তাৰপিছত আমাক এজনে ক'লে যে দাদা আপুনি গুচি যাওক ইয়াৰ পৰা। মই লাহে মানে তাৰ পৰা গুচি আহিলোঁ চাট দোকানত এগিলাচ পানী খাওঁতে তাৰপিছত ভূতল নামত ল'ৰাটো আমাক কৈ এই বেটা তই বাৰ কৈছোঁ ন তুই ঘৰত যা কিয় ইয়াতে আহিছা? বিশ্বজিৎ, নয়ন আৰু মৃণাল, অশোক ৰায়, তাৰে এটা মানে পূৰা দুটা টিম আছিল সিহঁতৰ, সিহঁতৰ। তাৰপিছত আমাক কয় বোলে ইয়াৰ পৰা গুচি যা। তাৰপিছত আমি মানে পানী খাব গৈছিলোঁ। এনে সময়ত মোৰ হাতৰ পৰা মোবাইলটো লৈ ভাঙি পেলালে মোবাইলটো এই যে। তাৰপিছত মোক কি কৰিলে, মাৰিলে এটা আৰু ইয়াতে এটা মাৰিলে, দুটা মাৰিলে। এতিয়া গুচি যা, নহ'লে কিন্তু তোৰ হাতী চাতি ভাঙি গ'ল। এতিয়া মানে প্ৰশাসনৰ ওচৰত মানে জনাওঁ যে এইটো ন্যায় আমাৰ লাগে।